নমস্কাৰ বন্ধু বান্ধৱীসকল, নৱতক ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ প্ৰথমটি খবৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে অৰ্থাৎ অসম চৰকাৰে অসমৰ যুৱক যুৱতীৰ বাবে নতুন আঁচনি মুকলি কৰিছে আৰু সেই আঁচনিটোৰ নাম হৈছে CM ফ্লাইট। এই আঁচনিৰ মূল লক্ষ্যই হৈছে যে বিশ্বজুৰি নিয়োগৰ সুবিধা সহজ কৰি তুলিবলৈ যুৱক যুৱতীসকলক বিদেশী ভাষাৰ প্ৰশিক্ষণ দিয়া, অৰ্থাৎ ফৰেন লেংগুৱেজৰ ওপৰত চৰকাৰে এইবাৰ বিশেষ গুৰুত্ব দিছে। বিদেশী ভাষাৰ প্ৰশিক্ষণ অৰ্থাৎ ফৰেন লেংগুৱেজটো যাতে সকলো যুৱক যুৱতীয়ে শিকি নিয়োগৰ বাৰ্তা কঢ়িয়াই আনিব পাৰে, এই ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ লৈছে। আৰু এই আঁচনিটো হ'ব সম্পূৰ্ণ বিনামূলীয়া। 180গৰাকী প্ৰাৰ্থীক জাপানী ভাষাৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু নিয়োগৰ সুবিধা প্ৰদান কৰা হ'ব। যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁৰ ফেচবুক একাউণ্টত এই আঁচনিটোৰ সন্দৰ্ভত এটা আপডেট দিছে আৰু সেই আপডেটটোৰ মতে জানিব পৰা গৈছে যে এই আঁচনিটোৰ প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাবে 1.5 লাখ টকাকৈ বিনিয়োগ কৰা হ'ব। তেতিয়াহ'লে যোনে যোনে আগ্ৰহী নিশ্চয় এই সুযোগটো গ্ৰহণ কৰিব। নেক্সট খবৰটো হৈছে চাইয়াৰা মুভিৰ বিষয়ে। যোৱা ভিডিঅ'বিলাকত চাইয়াৰা মুভিৰ বিষয়ে মই আপডেট দিয়ে আছোঁ। ইয়াৰে ভিতৰত চাইয়াৰা মুভিখনে আৰু এটা ৰেকৰ্ড ব্ৰেক কৰিছে আৰু ৰেকৰ্ডটো হৈছে যে চাইয়াৰা মুভিখন হৈ গ'ল ইণ্ডিয়ান চিনেমাৰ হিষ্ট্ৰীৰ হায়েষ্ট গ্ৰছিং লাভ ষ্টৰী চিনেমা হিচাপে পৰিগণিত হৈছে। আৰু এই চাইয়াৰা মুভিখনৰ গ্ল'বেলি বৰ্তমান বক্স অফিচ কালেকশ্যন হৈছে 404 কৰোৰ। ক'ব লাগিব যে এই চাইয়াৰা মুভিখনে বক্স অফিচ কালেকশ্যনৰ ব্লকবাষ্টাৰ পাৰফৰ্মেঞ্চ দিবলৈ সক্ষম হৈছে। নেক্সট খবৰটো হৈছে ইউটিউবৰ নিউ গালি পলিচিৰ আপডেটৰ বিষয়ে। বিশেষকৈ এই আপডেটটো আহিছে সেইবিলাক ইউটিউবাৰৰ কাৰণে যোনবিলাক ইউটিউবাৰে ভিডিঅ'ছত গালি ইউজ কৰে। আগতে ইউটিউবে কি কৰিছিল যে যোনবিলাক ইউটিউবাৰ্ছে নিজৰ ভিডিঅ'ত গালি ব্যৱহাৰ কৰিছিল সেই ইউটিউবাৰ্ছৰ ভিডিঅ'বিলাক ডিমনিটাইজ কৰি দিছিল আৰু ৰিচো কম কৰি দিছিল। এই ক্ষেত্ৰত টিম ইউটিউবৰ পৰা এটা এনাউন্সমেণ্ট আহিছে আৰু সেই এনাউন্সমেণ্টটো হৈছে যে ইউটিউবে নতুনকৈ এটা আপডেট লৈ আহিব য'ত যোন ইউটিউবাৰ্ছে ভিডিঅ'ত গালি ইউজ কৰে সেই ভিডিঅ'বিলাকত যদি ষ্টাৰ্টিঙৰ পৰা 7 ছেকেণ্ডৰ ভিতৰত গালি ইউজ কৰে তেতিয়াহ'লে একো প্ৰব্লেম নহ'ব। এই ক্ষেত্ৰতে এজন লোকে প্ৰশ্ন কৰিছে যে এই আপডেটটো হৈছে নতুন ভিডিঅ'ছৰ কাৰণে, কিন্তু পুৰণা ভিডিঅ'ছবিলাক কি হ'ব? ইয়াৰে পিছতেই টিম ইউটিউবৰ পৰাও ৰিপ্লাই আহিছে আৰু কৈছে যে আগৰ ডিচিজনটো ইউটিউবে নিউ আপডেটত ঠিক কৰি দিব আৰু তথাপিও যদি কাৰোবাৰ প্ৰব্লেম হয় তেতিয়াহ'লে আপিল কৰিব পাৰিব আৰু এপিল কৰাৰ পিছত ইউটিউবে ভিডিঅ'ছবিলাক চাই আকৌ মনিটাইজ কৰি দিব। নেক্সট খবৰটো হৈছে মিষ্টাৰ বিষ্টৰ বিষয়ে। মিষ্টাৰ বিষ্টকতো সকলোৱে চিনিয়ে পায়, ৱৰ্ল্ডৰ নাম্বাৰ 1 ইউটিউবাৰ। মিষ্টাৰ বিষ্টে ৰিচেণ্টলি 400 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে। মিষ্টাৰ বিষ্টে 400 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰাৰ পিছত ইউটিউবৰ পৰা নিউ প্লে বটন আহিছে। মিষ্টাৰ বিষ্টক এই প্লে বটনটো দিবলৈ গৈছে ইউটিউবৰ CEOই। 400 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি এইটো প্লে বটন পাবলৈ সক্ষম হোৱা ৱৰ্ল্ডৰ প্ৰথমজন ইউটিউবাৰেই হৈছে মিষ্টাৰ বিষ্ট। এতিয়া নেক্সট খবৰটো হৈছে অৱয়ব ভূঞাৰ বিষয়ে। অৱয়ব ভূঞা আৰু দেউতাক অতনু ভূঞা ছাৰৰ দুয়োজনৰে পৰিকল্পনাই এখন চিনেমা বনাবলৈ গৈ আছে আৰু এই চিনেমাখন পৰিচালক হিচাপে থাকিব অতনু ভূঞা ছাৰ আৰু প্ৰডিউচ কৰিব অৱয়ব ভূঞাই। আৰু এই চিনেমাখনৰ নাম হৈছে খাকী। এই চিনেমাখনৰ কাহিনী হ'ব পুলিচ আৰু ৰাজনৈতিক দিশৰ বিষয়ে। অৱয়ব ভূঞাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত আহি এই চিনেমাখনৰ বিষয়ে কিছু আপডেট দিছে আৰু আপডেটটো চাই জানিব পৰা গৈছে যে চিনেমাখন 2026 প্ৰথমতে ৰিলিজ হ'ব বুলি জনাইছে। অৱয়ব ভূঞাৰ এই চিনেমাখন কোনে কোনে চাবলৈ এক্সাইটেড কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ।